ইউটিউব চেনেল। আমি এতিয়া গৈ আছো অৰুণাচলৰ কি জেগা বুলি কয় জেগাটোৰ নাম কাঠাবাৰী গৈ আছো। এয়া মোৰ লগত এয়া দাদা, এয়া ভাইটি, এয়া বৌ আহিছে আৰু আগফালে আহিছে এইফালে চিৰঞ্জীৱ দাদা আৰু এয়া আমাৰ মোৰ লগৰ শৈশৱৰ বন্ধু মিষ্টাৰ মন্টু ৰাজকোঁৱৰ। আমি এতিয়া গৈ আছো, আপোনালোকক গৈ পাই দেখাম কি কৰোঁ, চাই থাকিব। এতিয়া গল্ডেন পাগোডা পাইছোহি, আপোনালোকক অৰুণাচলৰ লোকেশ্যনটো অলপ দেখাইছোঁ। গন্তব্যস্থান আমি পাইছোহি। আমাৰ লোকেশ্যনটো আপোনালোকক দেখাইছোঁ অলপ পিছতে। আমি পাই গ'লোহি আমি যোনটো স্থানত মানে পিকনিক খাম বুলি আহিছিলোঁ। জেগাডোখৰ খুবেই ধুনীয়া আছে, বহুতেই ধুনীয়া। আপোনালোকক দেখুৱাই আছোঁ আমি মেইন লগতে আপোনালোকক আমাৰ জেগাডোখৰ আমি দেখুৱাম, যোনটো জেগাত আমি আহি পাইছোঁহি। আপোনালোকে চাই থাকক। গৈ আছো, এইকেইজনে কি কৰিছে এতিয়া দেখাই আছো। এজন ভাল পালেগে জেগা চাই আৰু এজনে এইফালে মোনা চোনা লৈ ক'ত গৈছে গম নাপাওঁ। শিলগুটি আনিব গৈছে বোলে কেৰাহী বহাবৰ কাৰণে। আৰু এজনে আৰু গোটেইখন কি এনেকৈ গৈছেগে যে শিলগুটি আনিব গৈছে। তিনিফালে তিনিজনক পঠিয়াই দিয়া হৈছে। এইফালে আমাৰ বস্তুবিলাক নমাই আছে আমাৰ মিষ্টাৰ তপন বৰগোহাঁই দাদাই। বস্তুবিলাক আমাৰ এয়া খৰি, তাৰপিছতে এইখিনি আমি খাবলৈ আনিছোঁ কমলা। আপোনালোকে যদি অৰুণাচল আহে ইয়াৰ গেটৰ কমলা খাবলৈ নাপাহৰিব। লগতে সকলোৱে ল'ব, খাব, খুবেই ভাল মিঠা ন। এয়া আপোনালোকৰ ওচৰৰ পৰা দেখাইছোঁ, পূৰা একদম পকি আছে, পানী ঢালিছে। এয়া আমি অলপ নাচিম বুলি বক্সটো লৈ আহিছোঁ লগতে। তাৰপিছতে কেৰাহী মানে ৰেডি হৈছেনে খানাৰ কাৰণে? বস্তুবিলাক নমা হৈছেনে? এয়া কুকাৰ ঠিক আছে। আপোনালোকৰ আমি যোনটো জেগাত আহিছোঁ সেইটো আপোনালোকক দেখুৱালোঁ, কিন্তু এতিয়া আমি অলপ কাম চামবিলাক কৰিব লাগিব। তো আমি এতিয়া কৰি লওঁ, যেতিয়া কি কৰি থাকিম মাজে মাজে দেখাই থাকিম। ঠিক আছে, বাই বাই, চাই থাকক ভিডিঅ'টো। মাংস ধুই থকা হৈছে পুৰা। আপোনালোকক জেগাডোখৰ অলপ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে যদি আহে অৰুণাচলৰ এইটো আলুবাৰীৰ ওচৰত এই জেগাডোখৰত আপোনালোকে আহিব। সঁচাকৈ খুব ধুনীয়া জেগা হয়। মই আপোনালোকক দেখাই দিওঁ চবফালে এবাৰ।
বেক কেমেৰা কৰি দেখাই দিছোঁ। আমাৰ এতিয়া খানা পিনাবিলাক কি কৰিছে আমি এতিয়া চাবলৈ গৈ আছোঁ। আপোনালোককো দেখুৱাম কি কৰিছে। যদি খাবলৈ হৈছে আপোনালোকক দেখুৱাই থাকিব, কি চাই থাকিব। আমাৰ ভাত খোৱা পৰ্ব আৰম্ভ হৈছে। মই এফালৰ পৰা দেখাই দিছোঁ। মই পাহৰি দিছিলোঁ ভাতখিনি উলিয়াওঁতে। এতিয়া দেখাইছোঁ চবকে একবাৰ দেখাই দিছোঁ দেই। খোৱা খাই থাকা। সেইফালে আমাৰ খাতৰা বহন দিছে। এয়া মোৰ থালি, মই খাবলৈ পৰাই নাই, খাম এতিয়া। কিবা কোনে এয়া আৰু আমাৰ খানা। এয়া আমাৰ পাৰ্টি। আমি গাহৰিটো খালোঁ, পুৰি খালোঁ। গাহৰিটো দেখাবলৈ নহ'ল আপোনালোকক। এতিয়া মই খাই লওঁ আৰু তাৰপিছত ভাল হৈ যাব লাগিব। বাই বাই। তাৰপিছতে আমি এতিয়া যাবলৈ ওলাইছোঁ। তাৰপিছতে আপোনালোকক খাই বৈ অলপ ফূৰ্তি কৰাবিলাক দেখুৱাবলৈ নহ'ল, আন্ধাৰেই হৈ গ'ল। আৰু অলৰেডি পিছত চাগে পূৰা আন্ধাৰ হৈ যাব। আমি ইয়াৰ পৰা যাব ওলাইছোঁ। আন্ধাৰ হোৱাৰ আগে আগে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰাস্তাত দেখাই যাম যদিহে সম্ভৱ হয়। তাৰপিছতে খাই বৈ এইবিলাক চাফ চিকুণ কৰি থৈ গৈছে, নহ'লে এইবিলাক লেতেৰা কৰি থৈ যোৱাটো ভাল কথা নহয়। এইজন আমাৰ ছাৰ। আৰু কিবা থাকি গ'ল নি? ভালকৈ চালি নে? হা হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া যাব ওলাইছোঁ। আৰু 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 আকৌ এবাৰ কৈ দিছোঁ, যিহেতু মই আগত ভিডিঅ' বনোৱা নাই এনেকুৱা, আজি ফাৰ্ষ্ট ট্ৰাই কৰিহে চাইছোঁ। কেনেকুৱা হৈছে নাজানো, আপোনালোকে জনাব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। তেতিয়াহে গম পাম যে পাৰিছোঁ নে নাই, ভাল হৈছে নে নাই। আপোনালোকে সকলোখিনি জনাব। কিন্তু বিশেষ ভিডিঅ'টোত একো নাই, যদিও আমি আজি দিনটো যে এনেকৈ এনজয় কৰিলোঁ, আহিলোঁ অৰুণাচলত, তাকে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। ভাল হৈছে নে বেয়া হৈছে আপোনালোকে ক'ব, জনাই থাকিব। ঠিক আছে, আমি এতিয়া যাওঁ। এই ঠাইডোখৰ এতিয়া এৰিছোঁ। এতিয়া গাড়ীত বহোগৈ। বাই বাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইগৰাকী ৰৈ আছে, ৰৈ চাগে আমনি লাগিছে। আন্ধাৰো হৈ গৈছে। ওলাই আছোঁ যাবলৈ।